নমস্কাৰ, আসসালামু আলাইকুম। নমস্কাৰ, সালাম জনাই আজিৰ এক সুখবৰজনক ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ। অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। বহুত এটা সহায়পূৰ্ণ ভিডিঅ' হয়। চাওক, আপুনি বিদেশৰ পৰা নিজ ঘৰলৈ উভতি আহিব বিচাৰিছে নেকি, বা নিজ ঘৰৰ পৰা আপুনি বিদেশলৈ কাম কৰিবলৈ যাব বিচাৰিছে নেকি? যদি আপোনাৰ বিদেশৰ প্ৰতি মৰম আছে, বিদেশৰ বন্ধুসকলৰ প্ৰতি মৰম আছে, তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় শ্বেয়াৰ কৰি দিব, যাতে বিদেশত যিসকল লোকে ৰখি আছে তেওঁলোকে ঘৰলৈ আহিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'ৰ জৰিয়তে যাতে তেওঁলোকে নিজ ঘৰলৈ উভতি আহিব পাৰে। তাৰ কাৰণে এটা অনুৰোধ কৰিম, ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় শ্বেয়াৰ কৰি দিব। আৰু সুখবৰজনক ভিডিঅ' এতিয়া আমি আৰম্ভ কৰিম। চাওক, অসমৰ পৰা ডাইৰেক্ট কেৰালা। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে লকডাউনৰ সময়ছোৱাত বহুত লোকে বিদেশত ৰখি পাইছে, তেওঁলোকে ঘৰলৈ উভতি আহিব পৰা নাই। অৰ্থাৎ ট্ৰেইন বা ফ্লাইট কিছুমান সময়ৰ কাৰণে, কিছুমান মুহূৰ্তৰ কাৰণে বন্ধ কৰি দিয়ে আৰু তেওঁলোকে নিজ ঘৰলৈ উভতি আহিব নোৱাৰে। তাৰ কাৰণে সুখবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। সুখবৰটো হ'ল যে অসমৰ পৰা কেৰালালৈ এটা বাছ যোৱা অহা কৰে, আছাম টু কেৰালা। মানে আপোনাৰ বাছটো কেনেকৈ যাব চাওক। বাছটো ইমানে সুবিধাজনক, ভিতৰত এয়াৰ কণ্ডিশ্যন আছে, লাইটিং ব্যৱস্থা মই স্ক্ৰীণত দি দিছোঁ, আৰু স্ক্ৰীণত আহি আছে অনাৰজনৰ নাম, যিজনে টিকেট কাটিব পাৰিব। মই প্ৰথমতে কৈছোঁ ক'ৰ পৰা ক'লৈ বাছখন যাব। কেৰালাৰ পৰা যাব আছামৰ পৰা ডাইৰেক্ট আছাম, তেজপুৰ, নগাঁও, জাগিৰোড, গুৱাহাটী, বৰপেটা। আছামৰ পৰা জাগিৰোড, নগাঁও, গুৱাহাটী, বৰপেটা ভায়া হৈ যাব, আৰু ইফালে যাব তামিলনাডু হৈ কৰ্ণাটক হৈ কেৰালা যাব। গতিকে এটা ভাল খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বাছটোৰ ছবি আহি আছে, আপোনালোকে স্ক্ৰীণত চাব পাৰিছে। বাছটোৰ ভিতৰত এনেকুৱা ফেচিলিটি, আৰু চাব পাৰিছে যে এয়াৰ কণ্ডিশ্যন থকা বাছ। আৰু আপুনি বুকিং কৰিবৰ কাৰণে স্ক্ৰীণত যি নাম্বাৰ আহি আছে, মুক্তাৰ আলীক আপুনি কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি আপুনি য'ত আছে তাৰ পৰাই কণ্টেক্ট কৰি আপুনি টিকেট বুকিং কৰিব পাৰে, আৰু অনলাইন পইচা পে' কৰি সেই টিকেট বুকিং কৰি আপুনি বিদেশৰ পৰা নিজ ঘৰলৈ উভতি আহিব পাৰিব, বা নিজ ঘৰৰ পৰা বিদেশলৈ যাব পাৰিব। এয়া চাব পাৰিছে। মই আকৌ এবাৰ কৈছোঁ যে বাছখন প্ৰত্যেক দিনে অসমৰ পৰা তেজপুৰ, নগাঁও, জাগিৰোড, গুৱাহাটী, বৰপেটা ভায়া হৈ ইফালে তামিলনাডু, কৰ্ণাটক হৈ কেৰালা এণ্ট্ৰি কৰে। চ' হয়তো আপোনালোকে বুজি পাইছেনে নাই মই নাজানো। যিসকলে বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এটা বহুত সহায়পূৰ্ণ ভিডিঅ' বুলি মই ভাবোঁ, কাৰণ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে বিদেশত তেওঁলোকে ৰখি গৈছে, নিজ ঘৰলৈ উভতি আহিব পৰা নাই, কাৰণ বৰ্তমান ট্ৰেইন বা ফ্লাইট বন্ধ কৰি দিছে কিছু দিনৰ কাৰণে। আৰু এই বাছটো প্ৰত্যেক দিনে অহা যোৱা কৰে, এটাই বাছ নহয়, বহুকেইটা বাছ আছে। চ' আপুনি কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ আহি আছে, মুক্তাৰ আলীৰ নাম আছে, স্ক্ৰীণত আহি আছে। আৰু ইয়াত আপোনালোকে চাব পাৰিছে যে বাছখনৰ ভিতৰৰ দৃশ্য একদম এয়াৰ কণ্ডিশ্যন থকা বাছ। আপুনি একদম আৰামত যাব পাৰিব। আপুনি টিকেট বুকিং কৰি, অনলাইন টিকেট বুকিং কৰি আপুনি অসমৰ পৰা কেৰালাত যাব পাৰিব, বা কেৰালাৰ পৰা অসমত আহিব পাৰিব। আকৌ এবাৰ কৈছোঁ, বাছখন অসমৰ পৰা তেজপুৰ, নগাঁও, জাগিৰোড, গুৱাহাটী, বৰপেটা ভায়া হৈ ইফালে তামিলনাডু, কৰ্ণাটক, কেৰালা হৈ ভায়া হ'ব। চ' গতিকে আশা কৰিছোঁ সকলোৱে বুজি পাইছে। যদি কোনোবাই বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, নাম্বাৰত কণ্টেক্ট কৰি পিনে আপুনি বুজি ল'ব ভালকৈ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ বহুত লোকে বৰ্তমান সময়ত বিদেশত তেওঁলোকে নিজ ঘৰলৈ উভতি আহিব পৰা নাই, ট্ৰেইন বা ফ্লাইট বন্ধ থকাৰ কাৰণে। আৰু এই বাছত যাতে তেওঁলোকে নিজ ঘৰলৈ উভতি আহিব পাৰে, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই সুখবৰটো জানি পায়। আজিলৈ এইখিনিয়ে। জয় অসম, বন্দে মাতৰম।